আমাৰ আৰু নমস্কাৰ, মই ভনিতাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু লগতে আমাৰো ভাল। আৰু এতিয়া 9:30 বাজিলে। মই ৰাতিপুৱা উঠিয়ে কাম চামখিনি কৰি মেলি ৰাতিপুৱাৰ যিখিনি কাম, এতিয়াতো স্কুলো নাই, বন্ধ আছে, যিখিনি কাম আছিলে সেইখিনি কৰিলোঁ। কৰি লুচি ভাজি বনালোঁ, তেনেকৈও খাই ল'লোঁ। খাই লৈ আজি চুলি ধুইছিলোঁ আৰু মই বনোৱা চাবোনেৰেই ধুইছিলোঁ। মই কিন্তু ভালেই পাইছোঁ, একো বেয়া পোৱা নাই আৰু গতিকে মোৰতো ফণিয়াব হোৱা নাই আৰু আধা ভিজা আধা হেৰি হৈ আছে, কিন্তু ভালেই পাইছোঁ চাবোনটো। মই নিজে বনাইছোঁ কাৰণেই যে ভাল পাইছোঁ সেইটো কাৰণে নহয়, আচলতে কোনো ধৰণৰ কেমিকেল নাই যে, একদম নিশ্চিন্তা কোনো চিন্তা নোহোৱাকৈ ধুব পাৰিছোঁ আৰু সেইটো কাৰণে বেছি ভাল লাগিছে। আৰু মইনো ক'ত আছোঁ চাওকচোন বাৰু। মই যে আপোনালোকক কৈ আছিলোঁ পাকঘৰ এটা বনাব, আমাৰ পাকঘৰ এটা বনাব, এনেকৈ কৈ থকা নাছিলোঁ জানো। পাকঘৰটোত কাৰণ এইবোৰ আমি অস্থায়ী জেগা হয় যিহেতু, আমিতো পকাৰে বনাই ল'ব নোৱাৰোঁ নহয় ইয়াতে। তাৰপিছতে এনেকেই আমাৰ তৰ্জাৰ বেৰা দি পেলাই বনোৱা হৈছে আৰু চৰাইটোৱে চিঞৰিয়ে থাকে এনিটাইম। আৰু মোৰ মাতটো শুনিলে তাৰ চিঞৰ বাখৰটো বেছি হয়। তৰ্জাৰ বেৰবোৰ আনিলে, তৰ্জাৰ বেৰ আনি পেলাই এনেকেই দিলে আৰু মানুহ এজন লগাই মেলি তেনেকৈ কৰা গ'ল। লগতে মানুহজনেও সময় পোৱা আপুনি লাগিছে আৰু পাকঘৰটোত। এতিয়া পাকঘৰ বনাবলৈ মোৰ অকণমানো মন যোৱা নাই। চাওকচোন ইমান ধুনীয়াকৈ ৰং চং দিছে আৰু এই তলৰখিনি যে এইখিনি ৰাখিয়ে থৈ দিছে, ইয়াতেও বোলে বেলেগ ৰং দিব। আৰু এইটো ছাইডটো পকা ৱালখন ইয়াত পৰি গ'ল, পিছফালখন হয় আমাৰ, পিছফালে এইখনতো ৰং কৰি দিছে। আকৌ তলৰবোৰ নাই কৰা, ইয়াত তলৰবোৰত একেলগে ৰেড কালাৰটো মাৰিম বুলি কৈছে আৰু যিটো এইটো, আকৌ এইবোৰতো ৰং কৰিম বুলি কৈছে। খং নুঠেনে বাৰু কওকচোন, ইমানবোৰ কি দৰকাৰ কৰিবলৈ। মই কৈছোঁ সাধাৰণভাৱে বনাই দিয়ক আৰু বোলে নহয় ৰাতিপুৱাৰ পৰা উঠিয়ে বোলে মাইকী মানুহৰ পাকঘৰটোতেই আৰম্ভণি হয়, সেইটো কাৰণে পাকঘৰটো ধুনীয়াকৈ বনাই দিব বিচাৰিছে। এইবোৰো এতিয়া ৰং দিব, দৰকাৰটোনো কি কওকচোন বাৰু ৰং দিবলৈ। মই কৈছোঁ এইবোৰ ৰং দিলে এনেও সূতাবোৰ যেতিয়া বেয়া হৈ যাব, আকৌ দেখোন এইবোৰ উঘালি পেলাই আকৌ বেলেগে দিব লাগিব। নহয় বোলে লগাইছোঁহে বোলে, যিমান দিন যায় যাব আৰু ইয়াতেও এতিয়া কালাৰ কৰিব। সেইবোৰ আৰু তেওঁ ডেকাৰেশ্যন কৰা হোৱাই নাই। কিন্তু মোৰ এতিয়া নহয়তো পাকঘৰ কৰিবলৈ মনে যোৱা নাই। ইমান ধুনীয়া ৰং চং দিয়াৰ পিছত ধুনীয়া লগা নাইনে বাৰু? কেনেকুৱা লাগিছে ক'বচোন বাৰু। কিন্তু মোৰ অকণমান ভয় লাগে তৰ্জাৰ এনেকুৱাত, যেনিবা ৰাতি ভাত বনালে কোনোবাই চাইহে থাকিব নেকি ফুটাৰে, এনেকুৱা লাগে। কিন্তু আচলতে নোৱাৰে বাৰু, সেইবিলাক আমাৰ ইয়াত সুবিধাই নাই, কাৰণ ডিউটিৰ মানুহ এনিটাইম থাকেই, পেট্ৰলিং পাৰ্টি থাকে। তাৰপিছতে আকৌ আমাৰ গেটত তলা মাৰি দিওঁ, গতিকে কোনো ফালৰ পৰা অহাৰ একো সেইবিলাক সুবিধাই নাই বাৰু। আৰু গোটেইখন আমাৰ টিঙৰে বেৰ, গতিকে কোনোফালে এটা লাহেকৈ টিংখন লাৰিলেও হয়, শব্দ হয়েই, গতিকে আহিব নোৱাৰে বাৰু। মই বোলো আপোনালোকক দেখাম বুলি অকণমান দেখুৱাই দিওঁ দেই। তেওঁ নিজেই কিন্তু এইবোৰ ৰং কৰিছে। সময় পোৱাৰ প্ৰতি ডিউটি যেতিয়া নাথাকে তেতিয়া ৰাতিলৈকেও কৰে, 9টা, 9:30, 10টা। আমাৰ এইকেইটা দিন সদায় খাওঁতে দুপৰীয়া হওক ৰাতিয়ে হওক বহুত দেৰি হয় ভাত খাওঁতে। বেলেগ দিনাতকৈ আৰু দেৰি হৈছে, কাৰণ এইবোৰ কাম কৰি আছে আৰু ময়ো বেছি দিগদাৰী নকৰোঁ, হ'লেও হওক আৰু সোনকালে, তেতিয়া আহিব পাৰিম এইটো পাকঘৰটো লৈ পেলাই। সেইটো কাৰণে যিমানখিনি সময় পায় তেওঁ এইখিনি কাম কৰে আৰু তেওঁ কি কাম কৰা বস্তু আছে মই সেয়াও দেখুৱাম দেই। মানুহজন যে সঁচাকৈ নাপায় ক'ব, এতিয়া মোৰ মানুহৰ কাৰণে মই ইমান শলাগিবও নাপায় বাৰু, কিন্তু যিটো সঁচা সেইটো ক'ব লাগে। বহুত কাম জানে তেওঁ। চাকৰিৰ উপৰিও যে ইমানখিনি কাম জানে ময়ো সপোনতে ভবা নাছিলোঁ। আৰু কামবোৰ খুব ডিচিপ্লিন, খুব ইমান ধুনীয়াকৈ কামখিনি কৰে তেওঁ। কামবোৰ খুব ভাল কামবিলাক। আৰু নজনা কাম সঁচাকৈ একোৱে নাই বুলি ক'ব পাৰি। য'তেই দিয়ে আপুনি সেই কামটোকে জানে, এনেকুৱা। মাত্ৰ পাকঘৰৰ কামত একদম বেয়া দেই, পাকঘৰত কেতিয়াও নোসোমায়। ভাত ৰন্ধা, চাহ বনোৱা এইবিলাকত কেতিয়াও নোসোমায় তেওঁ। সেইটো কাম অকল মোৰেই, সেইটোত কেতিয়াও সহায় কৰি নিদিয়ে দেই তেওঁ। কেনেকুৱা পালে ক'বচোন বাৰু। আৰু তেওঁ বনোৱা বস্তুবোৰো মই আপোনালোকক দেখুৱাম, কিনো বনাইছে আমাৰ।
আৰু এইটো চিঞৰ বাখৰ যে কৰি আছিলে ইমান চিঞৰ বাখৰ এইটো তাৰ ৰাতি হ'লে এইটোত থওঁ আকৌ দিনত হ'লে মানে এইটোত থাকে এইটো পিঞ্জিৰাত সেই আৰু মই অকণমান সময় তাক উলিয়াই দিওঁ বেয়া লাগে নহয় তাক এনেকৈ ৰাখিবলৈ আৰু লগতে আমাৰ মহাশয়ে খেলিয়ে আছে এইটো গোটেই আনডিচিপ্লিন হৈ আছে মাটি পেলাইছিলোঁ যে এইবোৰ গোটেই মাটি হৈছে এইবোৰ আৰু বেলেগ জেগাত নিবলগীয়া আছে পাহাৰৰ দৰে মানে ওখ কৰিহঁত জঁপিয়াই এইখন বোলে পাহাৰ তাৰ মানে পাহাৰ হয় সেইকাৰণে বাপেকে মানে এনেকৈ ওখ কৰি থৈ দিছে আৰু মানে পিছত এইবোৰ আকৌ মিলাব লাগিব আৰু ইয়াতে গাড়ী চাৰি এনেকৈ থাকে আৰু আমাৰ ইয়াৰ ল'ৰাই খেলি আছে হাই কোৱা হাই অঁ আমাৰ এইটো যে গাড়ীবিলাক যে এইটো এটা গাড়ী যে বেয়া হ'লে যে এনেকৈ যে দাঙি কিনে যে লৈ যায় ৰাস্তাইদি যে সেই ডাঙৰ ডাঙৰ গাড়ীবিলাকৰ ওপৰত যে আকৌ গাড়ী উঠাই নিয়ে সেয়া দেখিছে সেইবোৰ বনাইছে ইহঁতৰো চকুকেইটা কম নহয় দেই আৰু সেই এক্সপেৰিমেণ্ট কৰিয়ে থাকিব নতুন গাড়ী আছিলে এখন ৰিম'ট থকা ৰিম'টটো ভালে আছে গাড়ীখনৰ এয়া অৱস্থা কৰিছে তাৰমানে যি গাড়ী আনিলেও সি সেইবোৰ মানে খুলি মিলি সেইবোৰ বনোৱাত মানে উস্তাদ মানে কি কৰিব চব গাড়ীৰ এনেকুৱা অৱস্থা হয়নে নহয় চুলিও কাটিবলগীয়া হৈছে আজি কাটিব লাগিব দে কোনটো পাপাৰ লগত যাবা কাটিবলৈ আমি এতিয়া এখন যাব অঁ ভাল কৰিবলৈ অঁ বহুদিনৰ পৰা ভাবিয়ে আছিলোঁ মানুহজনে বনোৱা মানে কিবা কিবি বস্তুবোৰ যে মই দেখুৱাম বুলি এইবোৰ যে বনাইছে পেপাৰ কাগজেদি বনাইছে বাতৰি কাকত যে বাতৰি কাকতেদি বনাইছে তেওঁ এয়া আৰু এইখনো চাওকচোন ইমান ধুনীয়া ট্ৰেৰ দৰে এয়া বনাইছে আৰু আমাৰ চৰাইটো যে এৰি দিলে এইবোৰ কৰে দেখিছেনে তেওঁ ইমান কষ্ট কৰি বনায় সেইটো কাৰণে বান্ধি থ'বলগীয়া হয় আকৌ চৰাইটো এয়া চাওকচোন আৰু ইমান মজবুত ইমান ওজন হৈছে নহয় এইটো ফুলৰ এইটো বনাইছে তেওঁ হাঁহটো মানে আচলতে হেৰি হয় আৰ্ট কৰা পেপাৰেদি বনাইছে তেওঁ তাৰপিছতে আৰু এইটো আনফালেও আছে বাৰু এইবোৰ গোটেই ওপৰত যে এইটো এটা সেইবোৰ গোটেইবোৰ আৰু এইটো এটা কলহৰ দৰে বৰ ধুনীয়াকৈ বনাইছেও পায় যি দেখা পায় তাকে বনাব জানে যিটো কামতে দিব আপুনি সেই কামটোকে কৰি দিব আৰু এই তিনিটা বনাইছে তিনিটা নহয় চাৰিটা বনাইছিলে চাগে দেই চাৰিটা বনাইছিলে এইটো বাঁহৰ কাপ আৰু মই এদিন দেখিলোঁ আৰু দেখি পেলাই কৈছিলোঁ ইমান ভাল লাগিছে বাঁহৰ কাপবোৰ তেনেকৈ কোৱাৰ পাছতেই তেওঁ মানে একদম বনালেই আৰু মানে ভাল লগা বুলি কোৱাৰ কাৰণে আৰু এয়া বাঁহৰ চৰ্দিও লাগিছে মোৰ অকণমান বতৰটোৰ কাৰণে হৈছে নেকি বৰষুণ দিয়ে এই ঠাণ্ডা লাগে আকৌ গৰম লাগে তেনেকুৱাই হৈছে নেকি কেনেকুৱা পালে ক'বচোন মানুহজনে বনোৱা বস্তুবিলাক ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে আজিলৈ আহিছোঁ বাই